নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ নাভি কেনেধৰণৰ নাভি থকা ব্যক্তিসকল কেনেকুৱা স্বভাৱৰ হয়, এওঁলোকৰ জীৱন যাপনৰ প্ৰক্ৰিয়া কেনেকুৱা বা এওঁলোক কেনে ব্যক্তিত্বৰ অধিকাৰী হয়, এই বিষয়ে আজি আলোচনা কৰিম। গতিকে আপোনালোকৰ যে কেনেকুৱা নাভি সেইমতে আপোনালোকে ভিডিঅ'টো গ্ৰহণ কৰিব। কাৰণ যিসকল ব্যক্তিৰ নাভি গোল হয় তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা, যিসকলৰ ব্যক্তিৰ নাভি সোমোৱা ভিতৰলে তেওঁলোকৰ ব্যক্তিত্বনো কেনেকুৱা, বা এওঁলোকৰ আহিবলগীয়া জীৱনত তেওঁলোকৰ কি হ'বলৈ গৈ আছে, বা এনে যি আমাৰ অংগ পতংগ আমাৰ শৰীৰৰ যি শাস্ত্ৰ অনুসৰি আমাৰ যি সামুদ্ৰিক শাস্ত্ৰ আৰু অংগ পতংগৰ যি শাস্ত্ৰ অনুসৰি ইয়াক আমাৰ প্ৰত্যেকটো শৰীৰৰ একোটা অংগৰ বিষয়ে আমাক আহিবলগীয়া ভৱিষ্যতৰ বিষয়ে ই আমাক সংকেত দিয়ে। সেয়েহে আজি এই ভিডিঅ'টোত আমি কেনেকুৱা নাভি থকা ব্যক্তিসকল কেনেকুৱা হয় তাৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকৰ নাভি গোল আৰু ভিতৰলৈ সোমোৱা হয় তেনেহ'লে তেনে ব্যক্তিৰ জীৱনটো বহুত ৰঙীন হয়, কিয়নো এনে ব্যক্তি দেখিবলৈও খুব মৰমীয়াল হয়, কথা বতৰা খুব মধুৰ হয়। এওঁলোকে ভৱিষ্যতে যি কাম কৰে এই কামত তেওঁলোকে সদায় ছাকচেছ হ'ব পাৰে। এওঁলোকে যি কাম কৰে তেওঁলোকৰ সদায় এই কামত তেওঁলোক আগবাঢ়ি যাব পাৰে আৰু অধিক টকা পইচাৰ তেওঁলোক মালিক হয় আৰু তেওঁলোক মানুহৰ খুব আদৰৰ হয়, তেওঁলোকক সকলোৱে ভাল পায়। সেয়েহে সিহঁতৰ লগত সকলোৱে মিলি থাকিব বিচাৰে। এনে যাৰ নাৰী ভিতৰলৈ সোমোৱা আৰু গোল হয় তেওঁলোকৰ বৈবাহিক জীৱনো খুব মধুৰ হয়, কাৰণ এনে ব্যক্তি দেখিবলৈও ভাল হয় আৰু এনে ব্যক্তিৰ লগত সকলো ব্যক্তি মিলিবলৈ খুব বিচাৰি ফুৰে। আৰু যিসকল ব্যক্তিৰ নাভিটো ওলোৱা বাহিৰলৈ ওলাই থাকে এনে ব্যক্তি কিন্তু ব্যক্তিৰ সৰুৰ পৰা কিছুমান বেমাৰ আজাৰ তেওঁলোক যিহেতু কবলত পৰে আৰু মাজে মাজে তেওঁলোকৰ বেমাৰ আজাৰ খুব হৈ থাকে আৰু এনে ফলত তেওঁলোকৰ টকা পইচাৰ ক্ষেত্ৰত অলপ দুৰ্বলতা হয় আৰু কাম বনৰ ক্ষেত্ৰতো ইমান তেওঁলোক পাকৈত নহয়, কাম বনৰ ক্ষেত্ৰত এলাহ ভাৱ থাকে। দেখিবলৈ মধুৰ হয় যদিও তেওঁলোক কিন্তু অলপ এলেহুৱা হয়, সেয়েহে ইহঁতৰ জীৱন খুব ৰঙীন নহয়। কাৰণ যদিও ৰঙীন কৰিব বিচাৰে এওঁলোকৰ জীৱনত বেমাৰ আজাৰ বা ঘৰুৱা সমস্যাই দেখা দিয়ে। আৰু যিসকল ব্যক্তিৰ নাভিটো দ হয় তেওঁলোকো কিন্তু দেখিবলৈ সুন্দৰ হয়, এওঁলোকো কথা বতৰাত খুব পাকৈত হয়, মানুহক নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে। এওঁলোকৰ প্ৰেমত বা এওঁলোকৰ মৰম চেনেহত মানুহ ভুল যায় পুতুককৈ, বা এওঁলোকৰ যি চতুৰালি বুদ্ধিৰ দ্বাৰা সকলোকে নিজৰ ভস্ম কৰিব পাৰে বা নিজৰ পক্ষলৈ আনিব পাৰে। গতিকে এওঁলোকে তেনেধৰণে নিজৰ বাহুবলত বা নিজৰ কথাৰ বলত এওঁলোকে বেলেগৰ মন আকৰ্ষণ কৰিব পাৰে। লগতে এওঁলোক এনেধৰণে কৰ্মক্ষেত্ৰতো উন্নত কৰিব পাৰে আৰু লগতে নিজৰ জীৱনৰ যি আশা সেই আশাও ইহঁতে পূৰণ কৰিব পাৰে। গতিকে আপোনাৰ নাভি কেনেধৰণৰ হয় মোক কমেণ্ট কৰি জনাব, আপোনাৰ কমেণ্টৰ জৰিয়তে ইয়াৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।